হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰ দাম। এপ্ৰিল মাহৰ প্ৰথম দিনটোতে ৰাইজলৈ আহিল ভাল খবৰ। দেশৰ তেল কোম্পানীসমূহে ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰ দাম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। 14.2 কিলোগ্ৰাম ৰাজসাহায্যবিহীন LPG চিলিণ্ডাৰৰ দাম 61.5 টকা হ্ৰাস কৰিছে। এই হ্ৰাসৰ পিছত দিল্লীত 14.2 কিলোগ্ৰাম চিলিণ্ডাৰৰ নতুন দাম হ'লগৈ 744 টকা। নিজামুদ্দিনৰ পৰা উভতি অহা লোকে ব্ৰইলাৰ বিক্ৰী কৰিবলৈ আহিছিল গুৱাহাটীলৈ। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিজামুদ্দিনৰ পৰা উভতি অহা লোকে ব্ৰইলাৰ বিক্ৰী কৰিবলৈ আহিছিল গুৱাহাটীলৈ। এই পথেৰে আপোনাৰ প্ৰৱেশ নিষেধ। কৰোনাৰ আতংক এতিয়া চৌদিশে। বিশ্বৰ আগশাৰীৰ দেশসমূহো কৰোনাৰ কবলত। কৰোনাৰ এই আতংকক লৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল লকডাউনৰ। নিজকে ঘৰতে থাকি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে থাকিবলৈ আহ্বান জনাইছিল। কিন্তু প্ৰধানমন্ত্ৰীগৰাকী এই আহ্বানক উপেক্ষা কৰিছে নগৰ চহৰ অঞ্চলত বাস কৰা একাংশই। ইয়াৰ বিপৰীতে সতৰ্ক আৰু সজাগ দেখা গৈছে গ্ৰামাঞ্চলৰ লোকসকলক। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি দলেগাঁও স্থানীয় যুৱকসকলে গাঁওখনৰ প্ৰৱেশ পথত বান্ধি দিছে বাঁহ, ওলোমাই ৰাখিছে ফলক, য'ত কোৱা হৈছে লকডাউনৰ সময়ছোৱাত জৰুৰী কাম নাথাকিলে পথটোৰে যাতায়াত সম্পূৰ্ণ বন্ধ। এই পদক্ষেপক জনাইছে সকলোৱে বাহ। অসমত নতুনকৈ 8জনৰ দেহত কৰোনাৰ অৱস্থিতি, আক্ৰান্তৰ সংখ্যা 13জনলৈ বৃদ্ধি। ক্ৰমাৎ অসমত ভয়ংকৰ ৰূপ লৈছে কৰোনা ভাইৰাছে। এই পৰ্যন্ত অসমত সৰ্বমুঠ 13জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা খবৰ আহিছে। নতুনকৈ 8জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই খবৰ। অসমত এতিয়া তীব্ৰগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। কালিৰ পৰা এতিয়ালৈকে অসমৰ সৰ্বমুঠ 13জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে আক্ৰান্ত হোৱা আটাইকেইগৰাকীয়ে নিজামুদ্দিনৰ মাৰ্কাজলৈ গৈছিল। 6252জন ব্যক্তিয়ে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াইছে 6.5 কোটি টকা। কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ এতিয়া বিভিন্নজনে সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ। বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে আজিৰ দিনটোলৈকে 6252জন ব্যক্তিয়ে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াইছে 6.5 কোটি টকা। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকে সকলোৱে ঘৰত থাকক, সঘনাই হাত দুখন ধুই থাকক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিলৈ নমস্কাৰ। জয় অসম।